হেই হেল্ল' কি খবৰ সকলোৰে। মই বৰ্ণালী আমাৰ চেনেল চাৰ্ভিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুটা ৰেচিপি দেখুৱাম। এটা হৈছে পটল পুৰি বনোৱা চাটনি আৰু এটা হৈছে মাছৰ মাথাৰ লগত মহানিমৰ পাতৰ জোল। খাই বহুত ভাল লাগে। যিবিলাকে তিতা খাই ভাল পায় তেওঁলোকেও এই মহানিমৰ পাতৰ লগত মাছৰ মাথাৰ যিটো জোল সেইটো খাই ভাল পাব। এনেতো টেঙা খাই থকা যায়, মাছৰ মাথাৰ পৰা খাৰ খোৱা যায়। আজি এইটো নতুন ৰেচিপি ট্ৰাই কৰোঁ ব'লা। এয়া মাছৰ মাথাৰ জোলৰ কাৰণে নিমপাত লৈছোঁ আৰু পিঁয়াজ এডোখৰ, জলকীয়া এটা আৰু মাছৰ মাথা আৰু পটলৰ চাটনিৰ কাৰণে 2টা পটল, 3 ফুটা নহৰু আৰু জলকীয়াটো নিজৰ বেছি জলকীয়া খালে বেছিকৈ দিব। তাৰপিছত মাছৰ মাথাখিনিত নিমখ আৰু হালধি সানি ল'লোঁ। প্ৰথমতে মাছৰ মাথাৰ লগত নিম তিতাখিনিয়ে বনাই লওঁ জোলটো। কেৰাহীত তেল গৰম হ'ব দিছিলোঁ, মিঠাতেলতে বনাব। মাছখিনি দি দিলোঁ, তেল গৰম হৈ গৈছে। মাছখিনি দি জুইৰ ফ্লেমটো কমাই দিছিলোঁ। মাছখিনি দি উঠি জুইৰ ফ্লেমটো হাই কৰি দিলোঁ, তেতিয়া মাছখিনি তলত লাগি নধৰে আৰু লগতে মাছত পানী থাকিব নিদিব। এই ৰেচিপিটো মই মাৰ পৰা শিকিছোঁ। আজি আপোনালোককো দেখুৱাই দিওঁ। খাই বহুত ভাল লাগে, তিতাটো একদম নাথাকেই, বহুত ভাল লাগে খাই। তিতা ভাল নাপালেও মানে এইটো খাব পাৰে আৰু। এয়া পিঁয়াজখিনিও কাটি ল'লোঁ, জলকীয়াটো ফালি লৈ ল'লোঁ। মাছখিনি ফ্ৰাই হৈ আছে, দুইফালে ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া পানী দেখুৱাই দিছোঁ, পানীও দিব লাগিব। পানী 1.5 গিলাচমান লাগিব। মাছখিনি ফ্ৰাই হৈ গৈছে, এতিয়া নমাই থৈ দিম। নমাই থৈ দিলোঁ মাছখিনি। এতিয়া তেলখিনিত পিঁয়াজ দি দিম। পিঁয়াজখিনি বাদামী কালাৰ হোৱালৈকে ফ্ৰাই কৰিব। পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে, মাছৰ মাথাখিনি ওপৰতে দি দিলোঁ। তাৰপিছত পানী দি দিম। এতিয়া ফ্লেমটো হাই কৰি দিম। জুইৰ ফ্লেমটো হাই কৰি দিছোঁ। ভালকৈ উতলিব লাগিব। জলকীয়াখিনিও দি দিম ইয়াতে। পানী 1.5 গিলাচ দি দিছোঁ। ইয়াত জলকীয়াটো দি দিছোঁ, ফালি থোৱা জলকীয়াটো। এয়া উতলিব ধৰিছে। একদম ভালকৈ উতলাব লাগিব, তেতিয়া খাই বহুত ভাল লাগে। অকণমান হালধি দি দিছোঁ, একদম অকণমান হালধি। হালধিটো বেছি নিদিব, নিমখটো আন্দাজমতে দি দিব। এতিয়া নিম তিতাৰ পাতটো দি দিম। নিম তিতাৰ পাত 3 খিলা দি দিছোঁ। এইখিনি ভালকৈ উতলাব লাগিব। 10 মিনিটমান উতলাব লাগিব। 10 মিনিটমান উতলোৱাৰ পিছত এয়া চাওক, এনেকুৱা হৈ গৈছে। বাবুলছ উঠি গৈছে পানীখিনিত। এতিয়া কমাই দেখুৱাই দিম, ৰ'ব কিমান পানী ৰৈছেগৈ। জুইৰ ফ্লেমটো কমাই দেখুৱাই দিম। এয়া চাওক, এইখিনিমান পানী ৰখিছেগৈ। এইটো ৰেচিপি কিন্তু সঁচাই খাই বহুত ভাল লাগে। হৈ গ'ল মাছৰ মাথাৰ লগত নিম তিতাৰ পাতৰ জোল হৈ গ'ল ৰেডি। এতিয়া বনাব খুজিছোঁ, এতিয়া বনাম আৰু পটলৰ চাটনিটো। লোহাৰ শলা এডালত ভৰাই লৈছোঁ। পটলখিনি বিন্ধাই দি দিছোঁ। এতিয়া ইয়াতে পুৰিম। পটলটো পুৰোঁতে অলপ অলপ ক'লা হৈ যায় পটলখিনিত, আৰু লগতে এই গ্ৰীণ কালাৰটো গুচি অলপ হোৱাইট টাইপ হয়। তেতিয়া গম পাব আৰু পটলখিনি হৈ গৈছে বুলি। মই এটা পুৰি দেখুৱাই দিছোঁ। হৈছে আৰু
আধা আৰু অকণমান পুৰিলে হৈ যাব। পটল পুৰি হৈ গ'ল। এতিয়া ইয়াতে নিমখ, তেল দিলোঁ, মিঠাতেল, জলকীয়াটো দি দিলোঁ, নহৰু 3 ফুটা দি দিলোঁ। জলকীয়া যদি বেছি খায় জলকীয়া দিব পাৰে আৰু এটা। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি পেষ্ট বনাই ল'ম। পটলৰ চাটনি ৰেডি হৈ যাব। পটলখিনি সৰু সৰুকৈ কাটিও লৈ লৈছোঁ। পটলৰ চাটনি ৰেডি। এয়া মাছৰ মাথাৰ লগত নিম তিতাৰ জোল আৰু এয়া পটলৰ চাটনি, দুটাই বনাই খাব, খাই বহুত ভাল লাগে। বহুত বহুত ধন্যবাদ ৰেচিপিটো